কি ধুনীয়া যে লাগিছে সঁচাকৈ যোৱাকালি ৰাতি লগোৱা পেপাৰ। হেল্ল' গাইজ, বহুত দিন মূৰত আজি এটা ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। একচুৱেলি মানে বহুত বিজি আছিলোঁ, সময় নাছিলেগৈ আৰু কি ক'ম আৰু কামত বিজি আৰু বতৰো বেয়া আছিলেগৈ। আজিও বতৰটো বেয়া, বাট তথাপিও ভিডিঅ' এটি বনাওঁ বুলি যিহেতু পাছিঘাট যাব ওলাইছোঁ, কাম আছে পাছিঘাটত 2-3 মানৰ। তো তাকে বাহিৰতো বৰষুণ বহুত দি আছেগৈ, তথাপিও যাব লাগিব কামত, উপায় নাই, ইমাৰ্জেঞ্চি হৈ আছেগৈ। তাকে ৰাতিপুৱা সময় জাষ্ট মই এতিয়া চাহ খাই আছোঁগৈ। তো চাহকাপ খাই লগৰখিনিৰ লগত ওলাই যাব লাগিব। তো মানে কি ক'ম আৰু ভিডিঅ' নবনোৱাই মানে কেইবাদিনো হ'লেও ভিডিঅ' বনোৱা নাই, তো অলপ কিবাটো হেৰুৱা নিচিনা হৈ আছে এক্সপিৰিয়েঞ্চটো মানে। তাকে আৰু তথাপিও বনাই আছোঁগৈ আৰু বনাম বুলি ভাবি থাকোঁ মানে একচুৱেলি, কিন্তু এই সময়টো মিলাব নোৱাৰোঁ, কামৰ লগত সময়টো মিলাব নোৱাৰোঁ মানে। তাকে আৰু তথাপিও আজি বনাইছোঁগৈ। ঠিক আছে, বলক এতিয়া গৈ থাকোঁ পাছিঘাটলৈ। এতিয়া ডাইৰেক্ট গৈ মই পাছিঘাটত গৈ লগ পাম। আৰু গৈ থাকোঁতে মানে ভিডিঅ' বনাব নোৱাৰিম, কাৰণ বৰষুণটো বহুত দি আছেগৈ বাহিৰত, সেইটো কাৰণে পাছিঘাট গৈহে লগ পাম। আৰু এইপিনে চাওক ৰঙা ফুল, একচুৱেলি ৰাতিপুৱা ৰঙা ফুল চোৱাটো মজাই বেলেগ মানে। মই শুই উঠিয়ে ৰঙা ফুলটো চাওঁৱেই আৰু মানে। ঠিক আছে বাৰু। তো গাইজ, মই আহি পালোঁ এতিয়া পাছিঘাটত, মানে কামৰ জেগাত। বহুত বেছি বৰষুণ হৈ আছিলে গোটেই ৰাস্তাটো, তাৰ বাবে মই ৰাস্তাত ভিডিঅ' বনাব নোৱাৰিলোঁ। মই আৰু মোৰ লগৰটো আহি পালোঁগৈ। তো আৰু 3টা বাইকত আহি আছেগৈ, সিহঁতে আহি পোৱাই নাই, কিন্তু আমি আহি পাই গ'লোঁ। আৰু এইপিনে চাওক, এইপিনে ঘৰখন অলমষ্ট কমপ্লিট হৈ গৈছেগৈ। এই দৰ্জাটো বাৰ্নিছ কৰা হ'বগৈ, কিন্তু এইখিনি কালাৰ মাৰা হৈছেগৈ, ফাইনেল হৈ গ'ল। ইয়াত বাছ খিৰিকী পাল্লা কেইটামান মাৰিব আছে, সেইকেইটা ফাইনেল হৈ গৈছে। আৰু এইখিনি গ্ৰিল কেইটামান ফিনিচিং কৰিব আছে, যোনটো আমাৰ সৰুৱে কৰি আছেগৈ। আৰু ভিতৰতো এবাৰ মই দেখাই দিওঁ, ৱেৰিঙৰ কাম হৈ গৈছে, যদিও মানে ইয়াত লাইট লগোৱা নাই, একচুৱেলি বাল্ব লগোৱা নাই, তাৰ বাবে অলপ এন্ধাৰ হ'ব পাৰেগৈ। এইটো হ'ল ভিতৰৰ লুকছ। অলপ পাতলা কালাৰ দিয়া হৈছে। এইটো ৱালৰটো হ'ল মানে অলমষ্ট হোৱাইট নিচিনা চাই আছে, কিন্তু আকাশী কালাৰ হয় এইটো। আৰু লগতে ভেণ্টিলেটৰ খিৰিকীবোৰ কফি দিয়া হৈছে, দৰৱাজা কফি, চিলিংখন হোৱাইট ৰখা হৈছেগৈ। গোটেই ভিতৰটো ছেইম কালাৰ হয়। এইবোৰ অলপ এই পোহৰ জেগাত সম্পূৰ্ণ দেখা পাব চাগে আকাশী কালাৰটো। আৰু এইখিনি চিৰি ষ্টেপটো হৈ গ'ল, চাংবোৰ খুলিব আছেগৈ। চিৰি ষ্টেপটো গোটেইটো হোৱাইট হৈছেগৈ দেই, বেলেগ কালাৰ মাৰা হোৱা নাই। আৰু এইফালেও ছেইম দৰ্জা খিৰিকী ক্লিয়াৰ হৈ গৈছেগৈ, ইয়াত লগৰটো মাৰি আছেগৈ। এইপিনে একটা ৰুম আছে, ইয়াত অলপ দেখা পাইছেগৈ, চাওক আকাশী কালাৰটো ধুনীয়াকৈ ৱালৰ। তাকে আৰু বাহিৰৰ কালাৰটো এইটো অলপ গ্ৰে টাইপৰ আছে কালাৰটো, বহুত বেছি ধুনীয়া লাগিছে কিন্তু বাহিৰৰ কালাৰটো দেই। এইপিনে এই খিৰিকীবোৰ ফাইনেল হৈ গৈছে, দূৰৰ পৰা এবাৰ দেখাই দিওঁ। আৰু এইখিনি আমাৰ বিল্ডিঙৰ অলপ আগৰ নাজাৰা। আৰু এই কঁঠাল গছটো যে ইয়াত আমাৰ লগৰখিনি আছিলেগৈ, এই কঁঠাল গছটোৰ পৰা সদায় সন্ধিয়া কঁঠাল পাৰি আনি কিনি এই মনে তাত খায়গৈ। ইমান দুষ্ট মানে, কি ক'ম আৰু। মালিকে দেখি পালে ইহঁতক কি যে কৰিব, অৰুণাচলৰ আদি মানুহ। আৰু এইটো হ'ল এই বিল্ডিংটোৰ মানে বাহিৰৰ নাজাৰা, কি যে ধুনীয়া লাগিছে। একচুৱেলি সেই ক'লা যোনটো এছ কাটিং, ক'লা কালাৰটো, সেইটোৰ পৰা বহুত বেছি ধুনীয়া লাগিছেগৈ। সেই খিৰিকী পাল্লাখিনি হ'লে আৰু বেছি ধুনীয়া লাগিবগৈ। আপোনালোকৰো যদি কাৰোবাৰ ঘৰ চৰ ৰং দিব লগা আছে, তেন্তে মোক কণ্টেক্ট কৰিব পাৰে, কাৰণ মইতো ধুনীয়া ঘৰে ৰং মাৰোঁ। মনোজ ভাইৰ ঘৰো মাৰিছোঁ ধুনীয়াকৈ, আৰু আমাৰ ইউটিউবাৰ হিদিছ ব্লগ, তাৰ ঘৰো মাৰিছোঁগৈ। তো এনেকৈ আৰু খবৰ য'ত আহে তাত যাব লগা হয়গৈ। বেছিভাগ কাম একচুৱেলি অৰুণাচলত হয়, কাৰণ এনেকৈ অৰুণাচলত কাম বেছি ডাঙৰ হয় আৰু কৰিবও ভাল লাগেগৈ। তেনেকৈ আৰু কামৰ লগতো সৰু ডাঙৰ নহয় বাৰু, তথাপিও মানে। তো তাকে আৰু আহি পালোঁ আজি পাছিঘাটত। এই কামটোত 2 দিনমানৰ কাম আছে, এইটো শেষ কৰি কিনি আকৌ জনাইত যাব লাগিবগৈ। জনাইতো বুকচিনত কাম এটা হৈ আছে, ৰেষ্টুৰেণ্ট হোটেল এখন বনোৱা, আগৰ ভিডিঅ'ত দেখিছে চাগে। সেই হোটেলটো কাম কমপ্লিট হৈ গৈছেগৈ অলমষ্ট, মানে ওপৰৰটো আৰু ক্লিয়াৰ হৈ গৈছে।
সেইটো আজি ভিডিঅ'ত দেখাম আপোনালোকক মই এটা সৰু মানে ক্লিপ এটা আছে ৰেকৰ্ডিং কৰি থোৱা ধুনীয়াকৈ চাব আৰু এদিন কেতিয়াবা সময় পালে গোটেই হোটেলটো ভিডিঅ' ধুনীয়াকৈ বনামগৈ বাৰু তো তাকে আৰু এতিয়া ময়ো অলপ কাম কৰিলোঁ মানে অলপ ফিনিচিং দি আছোঁ বস্তুখিনি তো তাকে অলপ ফিনিচিং দিওঁ আৰু ফাইনেল লুক আমাৰ বিল্ডিঙৰ আজি আমাৰ কাম কাজ কৰি প্ৰায় শেষ হ'ল মানে এই ঘৰটোৰ এইটো জেড কাম খতম এই তলত যোনবিলাক ৰং পৰে এই ৰঙো আমি চফা কৰিছোঁ চাওক টাইলছটো যে কি ধুনীয়া লাগিছে চাই গোটেই কমপ্লিট এই ভিতৰৰখিনিও চফা কৰি দিছোঁ বাহিৰৰো চফা এইটো ৰুম কমপ্লিট ৰুম চাওক আৰু এতিয়া মই এবাৰ বাহিৰৰ পৰা দেখাই দিব বিচাৰোঁ কাৰণ কমপ্লিট কামটো যিহেতু তাৰ বহুত ধুনীয়াও লাগিছেগৈ চাই কিনে আৰু আজি বতৰটো চফা কৰিছেগৈ দেই বা ইমান দিনে বৰষুণ দি কিনে এতিয়া বিৰাট ভাল লাগিছে কিন্তু চফা হৈ জগাই আৰু এইটো হ'ল ঘৰটো বাহিৰৰ ভিউ সঁচাকৈ ধুনীয়া লাগিছে অলপ ডাৱৰীয়া নিচিনা হৈ আছে বতৰটো সেইটো কাৰণে তাকে আৰু আজি যাম আৰু ইয়াৰ পৰা এনেতো ইয়াত একচুৱেলি থাকি ভাল লাগিছিলে একো বস্তুৰ প্ৰব্লেম নাছিলেগৈ মালিকটোও ভাল পাইছিলোঁগৈ কোৱা মতে পইচা চইচা দিয়ে আৰু খোজা মতে তাকে আৰু কিন্তু শেষ হ'লেতো যাব লাগিবই ইমান ডাঙৰ ঘৰ ন এইখন কিন্তু ইয়াত থকা মানুহ নাই মেডাম আৰু অকল মেডামৰ ঘৰৰ ছোৱালী এজনী আছে তাই থাকে আৰু আমি চাওক না এনেকুৱাত থাকি কিনি এইটো ঘৰটো বনালোঁ এইটোৰ পৰা ইয়াত মানে কম্বিনেশ্যন কি ক'ম আৰু এইটো বাইক চাইডটো দেই এইপিনে এটা ৰাস্তা আছেগৈ আৰু বেক চাইডৰ ভিউটো এইটো হ'ল ঘৰটোৰ বেক চাইডটো ৱাও সঁচাকৈ বহুত ধুনীয়া লাগিছে এই লগৰটো অলপমান চফা ৰং দিয়াৰ কাৰণে এইটো চফা কৰি দিছে আৰু মানৱতা আৰু আমাৰ কৰ্তব্য এইটো তো তাকে এই কামটো শেষ হ'ল ভাল লাগিছেগৈ আটাই এইফালে মোৰ পাৰ্টনাৰ কেনেকুৱা লাগিছে আজি আমাৰ কামটো যিহেতু শেষ হৈ গ'ল ভাল লাগিছে কি ন ঘৰত যাব পাম কাৰণে মনটো ভাল লাগিছে হয় নাই তাকে আৰু চবৰে মানে ঘৰত যাম বুলি একদম মন পূৰা ভাল লাগি আছে কিন্তু বহুত দিন থাকিলোঁ ইয়াত তাকে আৰু অলপ বেয়া এটা লাগে আৰু কাৰণ বহুত দিন থাকিলোঁ ইয়াত একচুৱেলি এমাহ বেছি হ'ল আৰু এই কামটো কৰা মানে তো আজি যাব ওলাইছোঁগৈ তাকে ভিডিঅ'টো যিসকলে চাই আছে কাৰোবাৰ যদি ঘৰ চৰ কালাৰ কৰিব লগা আছে মোক কণ্টেক্ট কৰিব পাৰে আৰু তো গাইজ আজি মই পাছিঘাটৰ পৰা আহি পালোঁ আৰু পাছিঘাটৰ পৰা আহি পায়ে একচুৱেলি এতিয়া দেখি পাই আছোঁ মই পিছপিনে এইটো বেলেগ বিল্ডিং হয় ইয়াত আহিলোঁগৈ ইয়াতো মানে একচুৱেলি ছিংগল কোট পুটিং কাটিব লগা আছিলে তো তাৰ বাবে আজিৰ পৰা ইয়াত ছিংগল কোট পুটিং আগতে মানে কটা আছিলেগৈ ফিনিচিং হোৱা নাছিলে তো সেইটোৱে আজি এইখিনি কাটি লওঁগৈ পুটিং আৰু ইয়াতে ইমান গৰম হৈছে বৰষুণৰ মাজে মাজে আহি ইয়াত পৰা ৰ'দ দি আছেগৈ পাছিঘাটৰ বতৰটোতো চালেই কেনেকুৱা হৈ আছিলে আপোনালোকে তাকে আৰু ইয়াত সেইখিনি কৰি কিনি চাওঁ আৰু ক'ত কাম হয় তেনেকৈ তো আজিৰ ভিডিঅ'টো মই বেছি দীঘল কৰিব নিবিচাৰোঁ এইখিনিতে সামৰিব বিচাৰোঁ ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যিসকলে নতুন আহিছে ছাবস্ক্ৰাইব এটা মাৰি দিব